মৰ্নিং এভৰিৱান কি খবৰ চবৰে ভালনে মোৰো ভালেই আজি মই গৈ আছোঁ শ্বিলং মেঘালয়া স্কটলেণ্ড কোৱা হয় তো আশা কৰিছোঁ আপোনালোকক এইটো ভিডিঅ' শ্বিলঙৰ দিব পাৰোঁ ভালকৈ যদি মোৰ ভিডিঅ'টো ভাল লাগে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব তো লেটছ গ' আৰু ব'লক গৈ থাকোঁ মোৰ লগতে শ্বিলং মই শ্বেয়াৰিঙত গৈ আছোঁ মই কথা কোৱা নাই সেইকাৰণে ভইচ মেছ দিলোঁ ইয়াত মানে বেছি হুলস্থুল হৈ আছে বেছি কথা ক'ব নোৱাৰি আৰু গান লাগি আছে চাওক না কিমান ধুনীয়া ৰাস্তা দেখিয়ে মন ভাল লাগি গ'ল একদম ফ্ৰেছ গ্ৰীণ নেচাৰেল বিউটি আৰু কি লাগে আৰু মই ৰখিলোঁ শৰ্মাজী ধাবাত ডাল ফ্ৰাই আৰু ৰুটি খাবলৈ আৰু চাওকচোন মই ডাল ফ্ৰাইৰ লগত চাহ খাই আছোঁ কম্বিনেশ্যন চাওকচোন কি কৰি আছোঁ মই বাৰু আৰু মোক যে মানুহে দেখি কি ভাবিছে বাৰু এইজনী কি কৰি আছে এনেকৈ খাই আছে মোৰ লাঞ্চ কৰি হ'ল এতিয়া মই আকৌ আগুৱাই গৈ আছোঁ শ্বিলঙলৈ এতিয়া মই গৈ আছোঁ ফ্ৰেণ্ডছ মই হোটেল ৰুম পালোহি পাই পিনে ৰেষ্ট ল'লোঁ মই ভিডিঅ'টো নবনালোঁ তেতিয়া নেক্সট ব্লগত মই মোৰ ৰুমটো দেখাম এতিয়া লেতেৰা পেতেৰা কৰি পেলালোঁ মই ৰুমটো সেইকাৰণে দেখাব বেয়া পাইছোঁ এতিয়া ভাবিছোঁ কি মই ষ্ট্ৰীট ফুড খাবলৈ যাম পুলিচ বজাৰত আৰু আপোনালোকৰ ইভিনিং পুলিচ বজাৰ কেনেকুৱা লাগে দেখাম মোৰ কেতিয়াবা ভিডিঅ'বোৰ অলপ খেলি মেলি হৈ যাব পাৰে কওঁতে তো প্লিজ অলপ মানে চেষ্টা কৰিছোঁ আৰু ভাল হ'বলৈ ইমান কথা কোৱাত এক্সপাৰ্ট নহয় বুলি ক'ব পাৰি যদি ভুল হয় কেতিয়াবা কিবা হয় ক্ষমা কৰি দিব এতিয়া ব'লক তেতিয়াহ'লে পুলিচ বজাৰ যাওঁ আৰু আপোনালোককো দেখাম মই কি খাম মই বেঙেনা পকৰা খাইছিলোঁ বহুত টেষ্টি আছিলে চাটনি আছিলে পিঁয়াজ দিছিলে আৰু বহুত স্পাইচি হৈছিলে আৰু বহুত টেষ্টি মই পুলিচ বজাৰ পাই গ'লোঁ লোকেল মাৰ্কেট হয় শ্বিলঙৰ মেইন মাৰ্কেট হয় পুলিচ বজাৰ চাওক না ইমান ধুনীয়া লাগিছে ইভিনিং টাইমত চব মানুহ ইয়াতে আহে ইভিনিং টাইমত ষ্ট্ৰীট ফুড খাবলৈ হওক বজাৰ কৰিবলৈ হওক চব বেছি ইয়াতে আহে চব গোট খাই ইয়াতে আৰু ইমান ভাল লাগে দেখি সেইটো সময়ত ইভিনিং টাইমত বেছি ভাল লাগে আপোনালোকেও পাৰিলে কেতিয়াবা আহিবচোন বহুত ভাল লাগে এই চব লোকেল মাৰ্কেট হয় ইয়াত আপুনি ঠাণ্ডা ছিজন নিও আমাৰ কাৰণে ইয়াত চুৱেটাৰ আৰু কিবা কিবি ধেৰ বস্তু পাব আপোনাক কিনিবলৈ তাৰপিছত কিমান ভাল লাগে ইয়াত আহি পিনে আৰু মানুহ চাওক না কিমান শ্বপিং কৰিছে আহি পিনে লোকেল মাৰ্কেট যে আৰু ইয়াত বহুত কমতো পাই যাব বস্তু একদম ধুনীয়া ধুনীয়া বস্তু পাই যাব ইয়াৰ লোকেল জলকীয়া চাওক না ভোট জলকীয়া আছে কণ জলকীয়া আছে আৰু কিবা কিবি ধেৰ আছে এইবোৰ জলকীয়াৰ নাম মই নাজানো বাৰু তো চাওক না ইমান ধুনীয়া ধুনীয়া জলকীয়া আছে দেখি যেন একদম খাওঁ খাওঁ লাগি গৈছে ইমান কালাৰফুল এয়া চব খ্ৰীষ্টমাছৰ প্ৰিপাৰেশ্যন হৈ আছে ডেক'ৰেশ্যনৰ বস্তু বিকি আছে চেণ্টা ক্লথছ বিকি আছে বহুত কিবা কিবি ডেক'ৰেশ্যনৰ বস্তু চব চেল হৈ আছে আৰু শ্বিলং মানে খ্ৰীষ্টমাছৰ কাৰণে বহুত ফেমাছ হয় আমি কেফেত আহিলোঁ মই এতিয়া আৰু অকণমান টাইম কেফেত স্পেণ্ড কৰিম তো মোৰ ভাল লাগিছে কেফেখন দেখি পিনে ইমান ধুনীয়া নহয় আৰু ইমান ধুনীয়াকৈ ক্ৰিয়েটিভিটি আছে মানে ইমান ধুনীয়াকৈ বনাইছে ভেৰি এট্ৰেক্টিভ কেফে হয় আৰু মোৰ বহুত ভাল লাগিলে মই সেইকাৰণে পূৰা চাই আছোঁ কেফেখন
ঘূৰি ঘূৰি বাৰে বাৰে ইমান চ' মই এতিয়া চিকেন লেগ পিচ খাম চিকেন লেগ পিচ অৰ্ডাৰ দিলোঁ আৰু দেখি পিনে মোক খাওঁ খাওঁ লাগিয়ে আছে মানে কি কৰোঁ আৰু পানী পৰি গৈছে জিভাৰ পৰা আৰু এতিয়া মোৰ ফেভৰেট বস্তু আহি গ'ল মছালা কৰ্ণ মোৰ ফেভৰেট হয় চ' মই এতিয়া খাম মানে মই দেখি থাকিব পৰা নাই ইমানেই লোভ লাগি গৈছিলে খাই খাই মোৰ একদম পেটটো আজি কি হ'ব ঠিক নাই আৰু এইবাৰ আহিলোঁ অমলেট খাবলৈ এইবাৰ অমলেট খাম আৰু চিধাই ৰুমত যাম আৰু পূৰা মোৰ পেট পূৰা ফুল হৈ গ'ল আৰু নোৱাৰোঁ একো খাবলৈ চ' মই আহিলোঁ তামোল খালোঁ চাওক ন উঠটো পূৰা ৰঙা হৈ আছে আৰু ষ্ট্ৰীট ফুড বহুত খালোঁ আৰু মই কেফেটো গৈছিলোঁ ব্লু লেগন খালোঁ আৰু টেষ্টি আছিলে বহুত নতুন কেফে দেখিছোঁ আগতেও আহিছিলোঁ যদিও দেখা নাছিলোঁ কেফেখন চ' মোৰ ভাল লাগিলে মানে বহুত এট্ৰেক্টিভ হয় কেফেখন আপোনালোকে আহিলেও আহিবচোন তাত পুলিচ বজাৰৰ মানে মাজতে আছে ভিতৰতে আছে তাৰপিছত টেষ্টি লাগিলে আৰু ষ্ট্ৰীট ফুড বহুত খালোঁ মই কাৰণে চ' এতিয়া ভাত খাব নোৱাৰিম ষ্ট্ৰীট ফুড মই চিকেন খালোঁ অমলেট খালোঁ পকৰা খালোঁ আৰু বহুত কিবা কিবি আৰু এইটো কিবা এটা মই লৈ আহিলোঁ এটা ফল পানীত হয় বুলি কৈছে তেওঁলোকে বেছি আছিলে চ' মোৰ খাবলৈ মন গ'ল চ' মই লৈ আহিলোঁ টেষ্ট লাগিছে খাবলৈ অলপ বেলেগ ধৰণৰ হয় টেষ্টটো পানী সোমোৱা নেকি এইকাৰণে চাগে চ' আজিলৈ মোৰ ব্লগটো ইমানেই যদি মোৰ ব্লগটো চাই ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টাটা বাই বাই